বিশুদ্ধ চক্ৰ ডিঙিৰ মাজত অৱস্থিত। ই ডিঙি, থাইৰয়ড গ্ৰন্থি, পেৰাথাইৰয়ড গ্ৰন্থিক নিয়ন্ত্ৰণ আৰু শক্তি প্ৰদান কৰে। এই চক্ৰ দুৰ্বল হ'লে মুখৰ আলচাৰ, ডিঙিৰ ৰোগ, থাইৰয়ড, কাণৰ ৰোগ, চাইনাছ সম্পৰ্কীয় টনচিল, দুৰ্বল মাত আদি ৰোগৰ সৃষ্টি হয়। এই চক্ৰই যোগাযোগৰ কাম-কাজ নিয়ন্ত্ৰণ কৰে। এই চক্ৰটো সুস্থ অৱস্থাত ইতিবাচক ভাষা, যোগাযোগ আৰু কথা-বতৰাৰ লগত জড়িত হয়। এই চক্ৰটোৱে শৰীৰৰ পৰা বিষাক্ত উপাদান আঁতৰাই থাইৰয়ড গ্ৰন্থিক নিয়ন্ত্ৰণ কৰে। এই চক্ৰৰ ভাৰসাম্যহীন হ'লে নেতিবাচক ভাষা আৰু বাক্য সম্পৰ্কীয় দোষ দেখুৱায়। বিশুদ্ধ চক্ৰৰ ৰং আকাশী নীলা আৰু বীজ মন্ত্ৰ হাম। ধন্যবাদ।